টিকটকৰ মায়া আকৌ এবাৰ টিকটক চৰ্চালৈ আহিছে। আকৌ এবাৰ টিকটকে কিবা কাণ্ড কৰিলে। আমাৰ দেশত নহয় খালি এইবাৰ বিদেশত। দুগৰাকী টিকটকাৰ, তেওঁলোকৰ ফলোৱাৰ্ছ মিলিয়নত আছে। এজনৰ নাম হানিন হুছনান আৰু এজনীৰ নাম আৰু দুইজনী এজনীয়ে হয় খালি। এজনীৰ নাম আলহাদিন আছিলে দেই। গতিকে তেওঁলোকে 2 বছৰৰ কাৰণে তেওঁলোকক জেইল হৈছে ইজিপ্তৰ। তেওঁলোকৰ দুয়োগৰাকী ইজিপ্তৰ হয় আৰু তেওঁলোকৰ লগতে তেওঁলোকৰ যিটো মেনেজাৰ আছিলে, যিবোৰ তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেল কৰি দিছিলে, লগে ভাগে সিহঁতকো নিলে জেলত। গতিকে চবকে 2 বছৰ কাৰাদণ্ড নিশ্চিত। অৱশ্যে এই মডেলবোৰৰ যি টিকটক ষ্টাৰবোৰৰ যিটো তেওঁলোকৰ লয়াৰ আছে, তেওঁলোকে এইটোৰ চেলেঞ্জ কৰিছে। এইটো ভাৰ্ডিক্টটোক কি হয় দেখা যাব। কিন্তু ইজিপ্তত এইটোৱে হোৱা নাই। ইয়াৰ আগতো এজন বহুত এট্ৰেক্টিভ বেয়া চেঞ্চত কোৱা নাই, কিন্তু বহুত বেছি এট্ৰেক্টিভ মহিলা এজনী জেল হৈছে 3 বছৰৰ কাৰণে ইয়াৰ আগতো। আৰু ভাৰতে আৰম্ভ কৰিছিলে টিকটক বেন। এইটোতো লাহে লাহে বিশ্বই ভাৰতৰ এই ষ্টেপটোক ফ'ল' কৰিছে। গতিকে ইজিপ্ততো হ'ব পাৰে টিকটক অহা কিছুদিনৰ ভিতৰত, কিছুদিন নহ'লে কিছু মাহৰ ভিতৰত বন্ধ হৈ যাব। আমেৰিকাততো বন্ধ হোৱাৰ এইটো চিন্তা চৰ্চা চলিয়ে আছে। টিকটকাৰবোৰে বহুত বেয়া দিন আহিছে। সিহঁতৰ কোনো দেশত শান্তিকৈ থাকিব পৰা নাই। আৰু টিকটকৰ পৰা এটা এডভাইচ দিওঁ। আজিকালি বহুতে ওলাই গৈছে তেনেকুৱা চিংগাৰী বা মিত্ৰ। আৰু এই চিংগাৰী আৰু মিত্ৰ এই কিছুমান এপ আছে ন, এই যে ভাৰতবৰ্ষই যেতিয়া যিবোৰ 59 এপ বন্ধ কৰা নাছিলে জানো, তেতিয়া তেওঁলোকে এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেওঁলোকে কম্পিটিশ্যন পাতিছিলে যে লোকেলি যিবোৰ এপ ডেভেলপাৰ আছে সেইবোৰক লৈ, আৰু যোনে পাৰ্টিচিপেট কৰিব জিকিব তেওঁলোকক কিবা এটা চৰকাৰৰ ফালৰ পৰা কিবা প্ৰাইজ মানি দিয়াৰ কথা আছিলে আৰু বহুত কিবাকিবি সুবিধা দিব। তাতে মিত্ৰ আৰু চিংগাৰী এপ আছিলে খালি, আৰু এই দুইটা এপে কিবা জিকিছে, শ্বৰ্ট লিষ্ট হৈছে জিকা এপবোৰৰ ভিতৰত। দেখা যাওক। টিকটকাৰবোৰৰ এডভাইচ এইটোৱে যে আপোনালোকৰতো যিকোনো ক্ৰিয়েটিভিটি অলপ আছেই, এক্সপিৰিয়েঞ্চ আছে বুলি ক'ব পাৰি। গতিকে এইবোৰ এপত ট্ৰাই কৰক। হ'ব পাৰে সেইবোৰতো আপোনালোকে মিলিয়ন ভিউজ পাব, ফলোৱাৰ্ছ হ'ব। খালি এইবাৰ আল্টু ফাল্টু একদম ক্ৰিঞ্জ বস্তু বনাই নাথাকিব, নিজৰ ইমেজ বেয়া হ'ব। আৰু আমাৰ কিছুমান পিচফুল কমিউনিটি আছে যিবোৰে কৈ থাকে ভাৰতৰ যিটো ফ্ৰীডম অফ এক্সপ্ৰেছন আছে সেইটোৰ ওপৰত প্ৰশ্ন কৰি থাকে। তো সিহঁতক ক'ব বিচাৰোঁ, আপোনালোকে ইজিপ্তটো কোনো ছেকুলাৰ কাণ্ট্ৰি নহয়। তাৰপিছত কি হৈছে? এটা কথা ক'বলৈ পাৰিছোঁ আপোনালোকক যে বন্ধুসকল, এই যে মই ক'লোঁ 5জনী টিকটক ষ্টাৰক ইজিপ্তত গ্ৰেপ্তাৰ কৰিছে, গ্ৰেপ্তাৰ কৰি জেললৈ পঠোৱা হৈছে। কি কাৰণে পঠোৱা হৈছে জানে? তেওঁলোকৰ অপৰাধ এইটো আছিল যে তেওঁলোকে সেই দেশৰ ছোৱালীবোৰক ল'ৰাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ এনকাৰেজ কৰিছিলে। আৰু
সিহঁতি কৈছিলে যে আমাৰ আপোনালোকেও মানে সেই দেশৰ ইজিপ্চিয়ান ছোৱালীবোৰক টকা পইচা কমাবলৈ এনকাৰেজ কৰিছিলে আৰু এইকাৰণে সেই দেশৰ ইজিপ্চিয়ান গভৰ্ণমেণ্টে তেওঁলোকৰ বেলেগ ল' আছে তাৰ অধীনত তেওঁলোকে কৈছে যে যিটো ফেমিলি ভেলিউ আছে সেইটোৰ এগেইনষ্টত তেওঁলোকে কাম কৰিছে চাওকচোন কেনেকুৱা ধৰণৰ কি কয় এইটো কাণ্ড I am happy that I have born in this holy land India আৰু এইটোৱে কয় ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ